এই গাড়ী চাই পৰা দেচো পতকৈ বজাৰৰ পৰা আহোঁ হেল্ল' হয় হেৰি এই গাড়ীৰ ব্ৰেক কম আছে দেই লাহে লাহে চলাবি শুনছা ভাই তই বহুত সোনকালে কলি মোক একদম মানে আহি কৈছো কি লাগি আহে একেবাৰে জুলুক টুকুৰ হলোৱে বাপা হাৰে পৰি ফেলে পানীত ভাইটিয়াহে একোতো সুন্দৰ মাৰা নাই বুলিহে ইচ মাথা গোটাই একেবাৰে কাহিৰ লগৈ দিলা ঐ হেৰি এই মোবাইলটো টিপি থাকবা নালগে চকৰ পৰা আগে আছোন আমি মানে আলোচনা হৈছো তিৰি উপায় গ্ৰুপত এই ফুচকা খাম বুলি আজি গ্ৰুপত কি গ্ৰুপে আলফুলিয়া ক'ত খুলছ সেইটো কি ক'ত খুলছো এই হোৱাটছআপত কিহৰ হোৱাটছআপ এই হোৱাটছআপ নহয় হোৱাটছএপ সেইটোৱে হ'ব যা আনিম যা মাথা গৰম হ'ব নাকি যা সোনকালে যা এতিয়া বজাৰ যাব লাগিলে গাড়ীখন নাই নহয় ই লৈ গ'ল এতিয়ালৈকে মৰাই নাই আহি ৰ এই গ্ৰুপত নিশ্চয় এই গুণৰ ঘৈণাকডালো আছে গতিকে গুণকে লৈ যাওঁ কি হ'ল এই ৰচোন নামচোন নাম কিয়া মানে গাড়ীখনো ষ্টাৰ্ট হোৱা নাই কিয় হোৱা নাই ষ্টাৰ্ট কি হয় থাকা মাৰি মাৰিছে তোৰ বেমাৰী গাড়ী লৈ আৰে ভাই বেমাৰী নহয় তেল হে গ'ল মানে ভাই দেখাক দেখি দামী গাড়ী ল'লে নহ'ব নহয় তেলটো ভৰবা নহয় তই ইমান বকচা মানে কি বুজিছা ঠেলি লৈ যাওঁ যৌ মই ঠেলা নাই দেই মই ঠেলা নাই বুজা মই কিবা এটা ব্যৱস্থা কৰিছোঁ অলপ পৰো কি ব্যৱস্থা কৰে এতিয়া মই এটা থাকিব লাগিব এনেকে চাওঁচোন তোক আহিলি দিদি চেছ বাহ বৰ বেলেগ কাৰা মাল দেখোন কি আনছ এইটো তই লগত ধ মৰ শুকুৱা পেট্ৰল সেয়া পেট্ৰল মালনি হয় দেখোন তই মোক পেট্ৰল খুৱাই মই আছো থিয়া দিপে মাল এক পেক পাইছো খাই লওঁ দেহাটো কিবা কানিয়া লাগিছে গিলাচত পেট্ৰল আনে নে কোনোবাই কেৱল মাল খাৱাৰ ঠাণ্ডা কিমান কষ্ট কৰি মই পেট্ৰল সি আনিছিলো কিয় পেলনি তই এতিয়া এটা কথা হৈছে পেটত এতিয়া কিবা গাড়ী নচলেতো মোৰ পেট্ৰল খাই দিয়া লগে কিবা লাগছি মই কিমান কষ্ট কৰি পেট্ৰল বোলো আহিলো বোলো গাড়ীখনত যাওঁ গাড়ীখন চলাই যাব পৰা যাব এই ভিত্তিও আকৌ খুৱাই নিচা সঁচাই আছে নেকি পেট্ৰলতো ঘূৰিছে এৰা তই ঠেলচোন কি মানুহে এই তিৰি মুখাই যে কিহৰ ফুচকা খাৱা ওলৈ ভাই হয় দে হৰি শুনছা বাটলৈকে ওলাই আছো আচ্ছা হেৰি আলি দেখা লাগিছে দে লৈ যা যা আকৌ আমি এপাক ঘূৰি আহো নেকি দে সোনকালে আহিবি সোনকালে দেৰি কথা নাই নেকি এৰা ইমান কথা নকবি কি বাই ফুচকা খাই বহুত ভাল লাগে নহয় নে বাৰু তোৰনো কি ভাল নালগে মোৰ তিতা খাই ভাল নালাগে বাকী আমি চব খাই ভাল লাগে সোনকালে কাম কৰ লেকচাৰ মাৰি থাকবি খাবা লাগে সোনকালে বাপ বাই তোৰ মুখখনৰ নিচিনাকে সটকা বম ফুলছিয়ে কচা মূৰত মাৰি দিম কি বকি আছা তই বাই মোৰ একে খাওঁ লাগি আছে টেঙাখিনি দেখা পাইতো একে আৰু জিৰা পানী পৰছি নহয় দেহি সোনকালে বনাবা লাগিতো দি তই এটা পাৰি নাছিবি ইমান ধুনীয়াকে ফুলছি চাচোন মোৰ মনটো পৰিষ্কাৰ যি সেইকাৰণে পুৰা ডাঙৰ ডাঙৰকে ফুলছি হয় দেৱে দেহি দে সোনকালে কৰ এইখিনি খানেই তই
গৈছা তই মনে মনে ফুচকা খাই তাই খাবা খোজা নাছিলো মই বোলো এটা লৈ যাওঁ চলি তুই বনাই খাবা পাৰবো ঐ আই ভাঙিলে গম পাইছো মোৰ হাত খাই নিজে খাবা পোৱা নাই আকৌ চলিক লাগি বল খেলবা দিবা আহিছি তাই এই ফুচকা খাইছি এই তই ফুচকা খাইছা খাইছি তাই মুখত আছে মুখত ফুলি আছে দেখা নাই চুবাবা পৰা নাই আৰু এটা খাবা দি গৰম ভজি ৰ তই খাৱা নাই বাই ফুচকা দে পিছে এটা খা দি এইয়া দেখছা তাই এটা উলিয়াই লৈছে মুখৰ পৰা এইমাত্ৰ দেখছা নে তই চাও এইটো মহা সত্যানি কোৰ কিহৰ লগত যি কি খাবা আহু ভাই এই কিন্তু দুটা নাপোৱে আৰু আমি বেছিকে খাম দুটা আমাৰ বেছি হ'ব তাই কাটা যাব ইমান যি খাই আমি এটা কষ্ট কৰি মৰি আছো তাই খাৱা লাগছি চাওচোন এই ইটা ঈশ্বৰক চিন্তি গোটাই ইটা খাও দে কৃষ্ণ কি দুটা লয় এটা নলক কিয়া ভালকে খানা খা কিয় এটা এটাকে এই এটা এটাকে খা দেই কিন্তু চবে খাবা লাগব আলু খানা অলপ লবি তই যে আকৌ দুটা কাম কে পাবি গম পাইছা নে নাই সেইটো কিন্তু হিচাপ ৰাখবি আকৌ কৈ দিছো কি টেষ্টি হৈছে না এনেও মই বনাইছো নহয় সেইকাৰণে টেষ্টি হৈছে ঐ আলু খানাটো কাৰণে হৈছে মই বনাইছো এইটো মজা হৈছে আলু খানা ভাল হোৱাৰ কথা কৈ জানো তাই একে তন্দুৰী চিকেনহে বনাইছি ঐ তন্দুৰী চিকেন একদিন খাওঁ দে বিৰাট ভাল লাগে খাই হয়নে খাম দে বজাৰ পাইছা মোৰ ঘৰখন দোকান পাইছা ঘৰতে বুলিছো এই ঘৰ যা কি হেৰি বহুত খাই আহিছে আপুনি কি হেৰি খুকুৱে নি এই ঘৰ যা ঘৰতে বুলিছো যে ঘৰত যা এই থৈ যা হয় যা তাৰে যা কিহৰ কাৰণে মদ খালে ন আপোনালোকে তহঁতে কি হৰ কাৰণে খোজকা খাইছে তহঁতে আমি খাইছো আমাৰ ইচ্ছা গৈছে সেইকাৰণে এই আমিও খাইছো এই দাদা এটা খাই পেলাই যা বাকীখিনি আমাক খাবা দে তাকে খাম গোটাইকেইটাই খাম এই কুলেখিনিটো কোচত কি লৈছেচোন নাই মই একো লোৱা নাই আমি খাইছো এই ৰ মই টি চাওঁ নাই দেই কৈ দিছো মোৰ টি ভাগ আছে নে নাই আছে এই দি থৌ হেৰি টেঙা পানী অলপ বেছিকে খা তেতিয়াহ'লে খাবা যাব একেবাৰে মাথা চাথা বেয়া কৰি দিলে ঐ কি ধুনীয়াকে খাবা লাগি ওলাইছিলো মানে বাইদে আমি যাওঁতে আৰু নাখাওঁ কম নহয় তোৰ পৰিয়ালে বেছি আমাৰ সেনেকুৱা নকৰে নহয় আৰু চাবি মই মাৰহানি কেছ দিম মোৰ বেলেগৰ মুনিৰ তিৰিৰ হাতত ধৰছি মোৰ ঘৰ গেলে কাজি হেৰি নহয় মই শান্তিপূৰ্ণ মানুহ মই শান্তিটো ভাল পাওঁ ডিচিপ্লিন মেইনটেইন কৰিব লাগে চবে তাৰ খেলে লৈছো এইকেইটা টি তহঁতে নুচুবি দে আজুৱে হা এই দুষ্টি বাবা বাবা কালি ভাল পাৰ্টি কৰিম আৰু মালটো কাম আছে পাৰ্টি কৰবি কিহৰ পাৰ্টি কৰা হে কিহৰ পাৰ্টি কৰা ভালে ভালে লৈ যা পাৰ্টি কৰবা হে কিহৰ পাৰ্টি কৰে হে আপুনি হে কিহৰ পাৰ্টি কৰে এইগিলা মই নাটক কৰিছো এই গোটেই খোজ কাম হাতৰে ভৰ আৰু গীতা হেৰি আপুনি ইমান ভাল কেনেকৈ পাইছা মোক বঢ়িয়া মই খাবাই নাছিলো ভাবছো তো আমাৰতো এওঁ মদ নাখায় কোনো দিনে আকৌ গুণৰ লগত পৰি খাবাও পৰা দেচোন তাকো ট্ৰেইনিং দি লৈছো মই অলপ হয় নেকি যি নহওক গুণৰ চিৰিয়াটো খাবা নলে আমি দুটাই খাবা এই পইচা খৰচ কৰিম মই ফুচ খুৱাই নিম এতে বজাৰ পাতি নিম খাবা লাগি হেৰি মই কথাটো চিন্তাই কৰা নাছিলো আমাৰ মনে মনে হ খা বঢ়িয়া নাহিলে হ'লা মজা আছিলে